Hello guys, welcome back to my YouTube channel. কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই আৰু আজি কাতি বিহুৰ সকলোলৈ বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া এই মাত্ৰ গা পা ধুই আহিছোঁ, ঘৰ চৰ মুচি সকলো কাম কৰি আজৰি আৰু এতিয়া গা চা ধুইছে, চুলি ভিজাই হৈছে আৰু এতিয়া চাকি গছ ঘৰত জ্বলাই লওঁ। ৰাতিপুৱা চাকি গছ আৰু সন্ধিয়া চাকি গছ জ্বলাবলৈ আছে তুলসী তলত আৰু তাৰপিছতে খোৱাব আৰম্ভ হ'ব। এতিয়ালৈকে খোৱাব একো কৰা নাই মই, চাকি নজ্বলোৱালৈকে আৰু তেন্তে চাকি টাকি জ্বলাই লওঁ। তাৰপিছত আকৌ আহি আছোঁ, আপোনালোকক লগ পাইছোঁ দেই। চাকি গছ এইটো ৰুমতে জ্বলাই দিওঁ। এতিয়া খালী ৰুমটোত জ্বলাইছোঁ, এয়া জ্বলাওঁহে আৰু ৰাতি বাহিৰত জ্বলাব লাগিব আৰু এতিয়া ইয়াতে জ্বলাই দিওঁ। কৈছা কি কৈছা হে? গান লাগে, গান 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 শুনে আমাৰ ধুনু মাজনীয়ে, গান অকণ শুনাবলৈ দিওঁ তাইক। আমি সোধকচোন আপুনি কি হৈছিলা? বুটাম বুটাম লাগি আছিলে। ধুনীয়া আইটেম সোপা দিছে বুটাম। মোবাইলটো আকৌ বহুত টাইমৰ পিছত অন কৰিছোঁ। আপোনালোকে ভাবিছিল নেকি অন নকৰিম বুলি, আৰু অন কৰিলোঁ এতিয়া। আৰু ভিডিঅ'টো আধাতে ৰখাবলগীয়া হ'ল কাৰণ ঘৰত মিস্ত্ৰী নাহে বুলি ভাবিছিলোঁ আজি বিহু দিনটোত, আৰু মিস্ত্ৰী আহিলে কাম কৰি আছিলে আৰু সেই মানে কি মিস্ত্ৰী লাগিলে গম পায়েই সকলোৱে, ঘৰত বনোৱা কোনা যোগাৰ, তাৰপিছতে আৰু একদম ওলাব পৰা নাছিলোঁ ভিতৰৰ পৰা, একদম চব কৰি কাম বন কৰি আজৰি হোৱা পাছত আবেলি এতিয়া মোবাইলটো আকৌ অন কৰিছোঁ আৰু এতিয়া ঘৰ দুৱাৰ সাৰি চব একদম মানে চাফ চিকুণ কৰি চাকি জ্বলাবলৈ ৰেডি কৰি থৈছোঁ। আৰু এই ফুলজোপা দেখিছে নহয়, সেইখিনিতে মানে তুলসী এজোপা আছে, মুচিব নোৱাৰি, সেইকণ বহুত বালি, সেই পানী অলপ সৰহকৈ মাৰি দিছোঁ আৰু তাৰপিছত সন্ধিয়া চাকি জ্বলাম। আৰু এতিয়া ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু ধুনু এইফালে মাৰ লগত গৈ ফুৰি আহিলেগৈ। কিবা এটা কৈ দিয়া, এই তাত কোৱাচোন, তাত কোৱা, তাত হাঁহি দিয়াচোন, ভিডিঅ'ত হাঁহি দিয়াচোন। এইফালে চোৱা, এইফালে চোৱা, এইটো বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া, বাই বাই দে, বাই বাই দে। নাই এতিয়া কথা নাপাতে তাই, এই হাঁহি দিয়া, হাঁহি দিয়া। নাই তাই ৰাস্তালৈ যোৱাহে ব্যস্ত, যোৱা যোৱা তাতে। আমাৰ টিকলি মানে এইখিনি চৰি দেই, টিকলি মানে এয়া খোজকাঢ়ি আছে, চাওক মা চাদৰত ধৰি এনেকৈ গৈ আছে। মই ক'লে যাম? আৰু এইটো সময়ত পথাৰলৈ আহি কিবা এটা বেছিয়ে ভাল লাগিছে, মানে তেনেকৈ অহা নহয়, আজি আহিছোঁ। আৰু চাওকচোন সকলোৱে চাকি তাকি জ্বলাই একদম ৰেডি, মানে হৈয়ে গ'ল আৰু আমি দেৰিয়ে হ'ল অহা। আৰু আগতেতো ইয়াতকৈ আন্ধাৰত জ্বলাই, এতিয়া পোহৰে পোহৰে জ্বলাইছে। অলপ দেখি পোৱা নাই চাগে চাকি জ্বলোৱা সেইখিনি, এনেই আন্ধাৰত জ্বলালে তেতিয়া পূৰা জিলিকি থাকে যে পথাৰখন, ভাল লাগে তেতিয়া। এতিয়া আমি গৈ আছোঁ বোলক, জ্বলাই লওঁগৈ চাকি। এইফালে আহি আছে ধুনু আৰু এখন ইয়াতে স্কুল হৈছিলে, এতিয়া স্কুল নহয় আৰু এনেই পৰি আছে। আৰু এইখন ফিল্ড য'ত ইয়াতে খেল হৈছিলে, মই খেলৰ ভিডিঅ' আপোনালোকক দিছিলোঁ যেতিয়া ফাংচন হৈছিলে, এইখন ফিল্ড। আৰু এইফালে খুৰা গৈ আছে ধানত চাকি লগাবলৈ। খুৰাই চাকি জ্বলাবলৈ কাৰণে মানে বস্তুখিনি চব ৰেডি কৰি লৈছে। আৰু এইফালে চাওকচোন, আন্ধাৰ হৈছে যদিও কিবা এটা ভাল লগা পৰিৱেশ, আৰু মানে সেয়াই আৰু ভাল লাগিছে। এখন ফিল্ড, ইয়াতে মানে ধান চান নহয় যে, আগতে ইয়াতো ৰুইছিলে ৰাইজে, সকলো ৰাইজ মানে গাঁৱৰ মানুহখিনিয়ে মিলি এইখিনি মাটিতে আগতে মানে ধান লগাইছিলে। আৰু এতিয়া 2 বছৰমান হৈছে নাই লগোৱা, এতিয়া সেইকাৰণে এইখন ফিল্ড হৈ গ'ল এখন, ইয়াতে পোৱালি খেলিবলৈ আহে। আৰু এইটো চাইডে ইমান মানে ধানৰ হেৰি নাই, এইখিনিতে আছে আৰু সিফালে অলপ সিফালে আছে, আৰু সিটো ৰাস্তা সিপাৰে তাত আছে মানে মানুহে লগোৱা। আৰু তেনেকুৱা আহি থকা নহয় যে, সেয়ে মানে আজি আহিছোঁ, কিন্তু মনটো ভাল লাগি গৈছে। আৰু এইটো সময়ত আহিবলৈ পালে আৰু ভাল লাগে। আৰু এইটো চাওক জোনবাই, কাচি জোন, এয়া খুৰাই চাকি জ্বলালে। আৰু এয়া চাওক আন্ধাৰ হৈ গ'লগৈ, আমি আন্ধাৰ হোৱালৈকে আৰু ৰখি দিছিলোঁ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, চাওকচোন কিমান আন্ধাৰ হৈ গ'লগৈ। এয়া
ধুনুহঁত আগত গৈ আছে আৰু তেন্তে হ'লে ব'লক আমি একদম ঘৰত গৈ লগ পাই আছোঁ খেলি দে দেখা যা বুলি কয় আমাৰ ধুনু মাইয়া মুৰ্গীকেইটা খেদি দিয়া যা বুলি কোৱা খেলি দে মাতেও আকৌ ভয়ো কৰিছে যা বুলি কোৱা একো নহয় দেহা একো নহয় মৰম কৰি দিয়া মৰম আইও মোক যা ভয় লাগিলে ভয় কৰিছে চোৱা ভয় কৰিছে চা ভয় কৰিলে ক'ত গুচি গৈছে আহা এফালে আহা